নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰো বৰ্তমান ভালেই। মই এতিয়া গুৱাহাটীৰ পৰা ওলাইছোঁ দিল্লীলৈ বুলি। এয়া এয়াৰপৰ্ট পাইছোঁহি। ফ্লাইট আছে 9:45 আৰু অলপ সময় আছে। দিল্লী পাই গলোহি। বেগটো আহি গৈছে, আমি বেগকেইটা লৈ লওঁ, তাৰপিছতে আকৌ কেব বুক কৰোঁ। এতিয়া গৈ আছোঁ গুৰগাঁও চেক্টৰ 57ত। তাতে এয়াৰবিএনবি এটা লোৱা হৈছে। তো কালি আমি তাৰ পৰা উজ্জয়ন যাম। তো বাকী ভিডিঅ'খিনি আপোনালোকক দেখাই থাকিম, আপোনালোকে চাবলৈ নাপাহৰিব। নেক্সট ভিডিঅ' মই দি থাকিম। এয়া আহি পাই গ'লোহি। ইমান ধুনীয়া চাওকচোন, দেখা পাইছেনে? ৰুমবোৰ বৰ ধুনীয়া ন? আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। নেক্সট ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।